বহাগ বিহুৰ পাছতে মুকলি হ'ব মঙলদৈৰ কৰ্কট চিকিৎসালয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ বাবে উৎসৰ্গা কৰিব চিকিৎসালয়খন। দ্ৰুতগতিত এতিয়া আগবাঢ়িছে চিকিৎসালয়খনৰ কাম। বহাগ বিহুৰ পিছতে মুকলি হ'ব অসমত নিৰ্মীয়মান টাটা ট্ৰাষ্টৰ কেঞ্চাৰ হাস্পতাল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণৰ মাজতে ভাৰ্চুৱেলি একেলগে মুকলি কৰিব 7খনকৈ চিকিৎসালয়। আৰু তাৰ পূৰ্বে অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ উদ্যোগত গঢ়ি উঠা মঙলদৈ চহৰৰ মাজমজিয়াৰ চিকিৎসালয়খনৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। 44খন বিচনাযুক্ত চিকিৎসালয়খনৰ কাম প্ৰায় 80% সম্পূৰ্ণ হৈছে। অসমৰ 10খন কেঞ্চাৰ কেয়াৰ হস্পিটেলৰ ভিতৰত মঙলদৈ, তেজপুৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, যোৰহাট, লখিমপুৰ আৰু বৰপেটা। এই 7খন কেঞ্চাৰ কেয়াৰ হস্পিটেল একেলগে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। মঙলদৈৰ এই হস্পিটেলখন 2020 চনত আৰম্ভ কৰা হৈছে। অহা মাহৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এইখন উন্মোচন কৰাৰ কথা আছে। এতিয়ালৈকে প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে। আমি আশা ৰাখিছোঁ যে অহা মাহৰ ভিতৰত আমি আমাৰ কামখিনি সম্পূৰ্ণ। অসমত বৰ্তমানে কেঞ্চাৰ ৰোগীৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে। অসম নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চলতে আমাৰ প্ৰতি বছৰে বহু সংখ্যক কেঞ্চাৰ ৰোগীয়ে চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যাব লগা হয়। গতিকে এই হস্পিটেল কেইখনৰ জৰিয়তে আমাৰ ইয়াৰ স্থানীয় লোকসকলে নিশ্চয়কৈ চিকিৎসা গ্ৰহণ কৰি সুফল গ্ৰহণ কৰিব পাৰিব। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট।